हेलो फ्रेंड्स, आज मैं पास्ता बनाबले ओलाइছো। यार कारण मैं यार पास्ताखिनि दुटा सिटी दी बॉइल कर लैसो और एनेके अलप सब्जी बीन और आलू भाजी लैसो। एतिया मैं केराहीत तेल गरम होबले दिसो और या मैं तेजपात दुटा दी दिसो, जीराओ केटामान दी दिलो। एतिया मैं गैसটো अलप बढ़ाई दिसो। एखिनि मैं एतिया भालदरे लाई दिसो। तेजपातटा अकमान रंगसु हबले धरिছে। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছো। পেষ্টটো অলপমান কমাই দিছো। দুটা জলকীয়া সৰু সৰুকৈ কাটি লৈছো আৰু এয়া দি দিছো। এতিয়া মই সবজিখিনি দি দিম। সবজি বুলি ক'লে মই শুকান ভাজিখিনি দি দিলোঁ। মই দুটা বিলাহী এনেদৰে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি মই এতিয়া দি দিম। কিছু সময়ৰ কাৰণে মই এনেদৰে অলপ ভাজি থাকিম। দুই মিনিটমান ভাজি মই ইয়াৰ পাস্তাখিনি দি দিছোঁ। গেছটো অকণমান বঢ়াই দিছোঁ। এতিয়া মই নিমখ দি দিম। এয়া মই নিমখখিনি হাতেৰে দি দিলোঁ। অকণমান লাৰি মই এতিয়া পানীখিনি দি দিম। অকণমান থাকিব দি এতিয়া পানীখিনি দি দিম। এতিয়া মই অলপ পানী দি দিছোঁ। পানী ইমান আধা গিলাচ এনেকুৱা গিলাচেৰে মই আধা গিলাচ পানী দি দিছোঁ। ইয়াতকৈ বেছি পানী দিব নালাগে। এতিয়া মই ঢাকনিখন দি দিম। কিছু সময় এনেদৰে থাকিব দিয়াৰ পিছত মছলা অলপ দি উঠি মই গেছটো অফ কৰি দিম। এতিয়া মই ঢাকনিখন দি দিম। মই গেছটো কমাই দিছোঁ আৰু এয়া অকণমান নৰসিংহৰ পাত দি দিছোঁ। অলপ লাৰি দিছোঁ। মই ইয়াত অলপ ৰেড চিলি আৰু গৰম মছলা দি দিছোঁ। গেছটো অকণমান বঢ়াই দিলোঁ। 1 মিনিটমান সময় থাকিব দি মই এতিয়া গেছটো অফ কৰি দিম। আৰু এতিয়া মই ঢাকনিখন নিদিওঁ। হ'বলৈ ধৰিছে। ধুনীয়াকৈ চেণ্ট আহিব ধৰিছে। গোন্ধটো বৰ ধুনীয়া লাগিছে। এয়া মোৰ হ'বলৈ ধৰিছে। হৈ গ'ল। মই গেছটো অফ কৰি দিম এতিয়া। এয়া মোৰ এতিয়া পাস্তা ৰেডি হৈ গৈছে। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।